IPL 2023 মিনি অকশ্যন 23 ডিচেম্বৰ তাৰিখে ৰখা হৈছে আৰু IPLৰ দ্বাৰা খেলুৱৈসকলে বহুত টকা ইনকাম কৰে, কিন্তু আপোনালোকে জানেনে খেল পৰিচালনা কৰা আম্পায়াৰজনে এইখন মেচত কিমান টকা লাভ কৰে? যদি নাজানে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। IPLৰ দ্বাৰা কেৱল খেলুৱৈসকলেই নহয়, আম্পায়াৰসকলেও বহুত টকা ইনকাম কৰে। ৰিপৰ্টৰ অনুসৰি আম্পায়াৰসকলৰ দৰমহা দুটা ভাগত ভাগ কৰা আছে। প্ৰথম বিভাগত এলিট পেনেল আম্পায়াৰ আহে, যিজনে প্ৰত্যেকখন মেচত আম্পায়াৰ কৰিবলৈ 1,98,000 টকা লাভ কৰে। দ্বিতীয় বিভাগত ডেভেলপমেণ্ট আম্পায়াৰ আহে। এইটো বিভাগত আম্পায়াৰ কৰাৰ বিনিময়ত 59,000 টকা প্ৰদান কৰা হয়। আৰু আপোনালোকে যদি ভাবিছে আম্পায়াৰ কৰাৰ বিনিময়ত কেৱল BCCI দিয়া টকাখিনিহে আম্পায়াৰজনে লাভ কৰে, তেতিয়াহ'লে ভুল ভাবিছে। BCCI দিয়া টকাৰ উপৰিও স্পনচাৰশ্বিপৰ পৰাও আম্পায়াৰজনে বহুত টকা লাভ কৰে। BCCI আম্পায়াৰজনক মেচৰ দ্বাৰা নিজৰ কাপোৰৰ স্পনচাৰৰ এড চলোৱাৰ বিনিময়ত 7,33,000 টকা প্ৰদান কৰে। আপোনালোকে এতিয়া নিশ্চয় বুজি পালে যে এখন মেচত আম্পায়াৰিং কৰাৰ বিনিময়ত আম্পায়াৰজনে কিমান টকা লাভ কৰে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।